হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মই মম্মী আৰু আপোনালোকে চাই আছে মোৰ চেনেল চাহিন ফেমিলি। আৰু আপোনালোকক পুনৰবাৰ স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই কোনো ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই, লৈ আহিছোঁ ড্ৰাগন ফল আৰু ড্ৰাগন ফলৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ মই ইয়াতে। আৰু এই ফলটো সকলোৱে চিনি পাইছেই চাগে, আৰু যিসকলে চিনি পোৱা নাই মই কৈ দিছোঁ, এইটো ড্ৰাগন ফল। আৰু বহুতে চিনিও পাইছে ড্ৰাগন ফল। ড্ৰাগনৰ গছজোপা কেনেকুৱা হয়? গছজোপা বৰ ধুনীয়া হয়। আৰু আজি মই ইয়াৰে উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে ক'বলৈ ওলাইছোঁ। এই ফলটো গ্ৰীষ্মকালীন ফল হয় আৰু দিনক দিনে ভাৰতবৰ্ষত ইয়াৰ জনপ্ৰিয়তা বহুত বাঢ়ি গৈছে। আৰু ড্ৰাগন ফল এতিয়া কোনো চিনি নাপায় তেনেকুৱা মানুহ নাই, সকলোৱে চিনি পোৱা হৈছে। ড্ৰাগন ফল কম কেলৰিযুক্ত আৰু ফাইবাৰ বেছি আছে ইয়াত। প্ৰচুৰ পৰিমাণে ভিটামিন তেজত সৰবৰাহ কৰে আৰু আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ড্ৰাগন ফল কেইবাটা ৰঙৰো হয়, ৰঙা, হালধীয়া, বগা, গুলপীয়া, এইকেইটা ৰঙৰ দেখিবলৈ পোৱা যায়। ড্ৰাগন ফল বুলি ক'লে কিবা যেন লাগে, আৰু ড্ৰাগন বুলি শুনাৰ লগে লগে লাগে ইনো কেনেকুৱা ফল হ'ব পাৰে, আৰু এই ফলটোনো খোৱাৰ বাবে উপযোগী হয় নে নহয় সেইটো মনত প্ৰশ্ন হয়। কিন্তু বৰ্তমানে এই ফলে বহুত জনপ্ৰিয়তা লাভ কৰিছে। এই ফলৰ খেতি কৰি বহু লোকে কোটিপতিও হ'ব পাৰিছে। আৰু এই ফলৰ বাকলি একেবাৰে কোমল আৰু ফলবিধ খাবলৈ পাতল মিঠা মিঠা যেন লাগে। ভিতৰখন ৰঙা নহ'লে বগা হয় আৰু ক'লা জিৰাৰ দৰে সৰু সৰু গুটি থাকে। মই কাটিছোঁ, আপোনালোকে চাব পাৰিব। ক'লা জিৰাৰ দৰে একেবাৰে সৰু সৰু গুটি আছে, কিন্তু দেখিবলৈ বহুতেই ধুনীয়া। আৰু আচল কথা ক'বলৈ গ'লে এই ফলৰ বাকলি ড্ৰাগনৰ পিঠিৰ দৰে হোৱাৰ কাৰণে আৰু ড্ৰাগনৰ লগত কিছু মিল থকাৰ কাৰণে এই ফলৰ নাম ড্ৰাগন ফল হৈ গ'ল। আৰু বহুতে কথা পাতিলোঁ, আৰু এতিয়া কথা নবঢ়াই ব'লক আমি জানিলোঁ ড্ৰাগন ফলৰ উপকাৰিতা সম্পৰ্কে। ড্ৰাগন ফলে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। প্ৰত্যেক দিনৰ জীৱনত সুস্থ থাকিবলৈ হ'লে আমাৰ হজম প্ৰক্ৰিয়া ঠিক হোৱাটোৰ প্ৰয়োজন, আৰু এই হজম প্ৰক্ৰিয়া ঠিক হ'বলৈ হ'লে ড্ৰাগন ফল সেৱন কৰিব লাগে। আৰু ই কোষ্ঠকাঠিন্যৰ দৰে সমস্যায়ো হ'বলৈ নিদিয়ে। আৰু যদি আমি ৰেগুলাৰকৈ ড্ৰাগন ফল খাওঁ, এই কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আমাৰ একেবাৰে নহয়। আৰু যিসকলৰ হৈছে প্ৰব্লেমটো ঠিক হোৱাত সহায় কৰে। আৰু কেঞ্চাৰ প্ৰতিৰোধ কৰে এই ফলে। ড্ৰাগন ফলত প্ৰচুৰ পৰিমাণে কেলছিয়াম, ফছফৰাছ, ফাইবাৰ আৰু ভিটামিন বি পোৱা যায়। আৰু এই ফলত অনেক উপাদান থাকে যিয়ে শৰীৰৰ বিষাক্ত পদাৰ্থবিলাক অপসাৰণত সহায় কৰে। আৰু ড্ৰাগন ফলে কিন্তু চুলিৰ সমস্যাও কিছু ঠিক কৰে। আমাৰ যিসকলৰ চুলি সৰে, ড্ৰাগন ফল খাই থাকিলে আমাৰ চুলি সৰা বন্ধ হয় আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে, লগতে চুলিৰ গুৰিও মজবুত কৰে। আৰু ড্ৰাগন ফল এনে এটা ফল য'ত উচ্চ মাত্ৰাত ভিটামিন পোৱা যায়। আৰু ড্ৰাগন ফলে যিসকলৰ ডায়েবেটিছ, আৰু আজিকালি প্ৰায় ঘৰে ঘৰে ডায়েবেটিছ ৰোগ এবিধ মাৰাত্মক ৰোগ, আৰু এই ৰোগত তেজৰ ছুগাৰৰ পৰিমাণ যিমানেই কম ৰখা হয় সিমানেই ভাল। আৰু এই ফলত বহুতো ভিটামিন থাকে যিয়ে তেজত ছুগাৰৰ স্তৰটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। ড্ৰাগন ফলৰ প্ৰতিদিনৰ আহাৰত ৰখাৰ চেষ্টা কৰিব লাগে এইসকলে। আৰু কিছু লোকৰ, আমাৰ প্ৰায় কিছু মানুহৰ হাঁফানি, চৰ্দি, কাহি আৰু স্নায়ু জড়িত ৰোগ কিছুমান হয়, যিয়ে আমাৰ জীৱনত মাৰাত্মক আঘাত আনিব পাৰে। আৰু এনে হোৱাৰ ফলত এনেধৰণৰ বেমাৰবোৰ আমি সোনকালে যাতে ভাল কৰি ল'ব পাৰোঁ তাৰ চেষ্টা কৰিব লাগে। আৰু ড্ৰাগন ফলত প্ৰচুৰ পৰিমাণে ভিটামিন এৰ উপস্থিতি থাকে, যিয়ে হাঁফানি ৰোগ ভাল হোৱাত সহায় কৰে। ড্ৰাগন ফলৰ আৰু উপকাৰিতা আছে, যেনে ওজন কমোৱাত সহায় কৰে। ড্ৰাগন ফলে শৰীৰৰ মেদ কম কৰাত সহায় কৰে। আৰু ড্ৰাগন ফলৰ প্ৰচুৰ পৰিমাণে ড্ৰাগন ফলত প্ৰ'টিন থাকে, যিটোৰ কাৰণে শৰীৰৰ ওজন নাবাঢ়ে। আৰু সুস্থ থাকিবলৈ হ'লে আমাৰ চালাডত সদায়ে ড্ৰাগন ফল খাবলৈ পাহৰিব নালাগে। আমি ড্ৰাগন ফলটো চালাডত থ'ব লাগে। আৰু আমি এতিয়ালৈকে ড্ৰাগন ফলৰ বহুত কথা পাতিলোঁ উপকাৰিতা সম্পৰ্কে, কিন্তু ড্ৰাগন ফলৰ কিছুমান সমস্যাও আছে, সেই সম্পৰ্কে আমি অলপ জানি লওঁ আৰু জনাটো দৰকাৰ।
আৰু কিছু ব্যক্তিয়ে যিসকলে ড্ৰাগন ফল খোৱাৰ পিছত ডায়েৰিয়া হয়, কিছু লোকৰ হয় ডায়েৰিয়া, আৰু সেইটো কাৰণে অধিক মাত্ৰাত এই সেৱন কৰিব নালাগে ইয়াক। আৰু আপোনালোকৰ কোনোবা যদি ড্ৰাগন ফল খাই শৰীৰৰ কিবা স্বাস্থ্যৰ পক্ষে কিবা ক্ষতিকাৰক হৈছে, তেতিয়াহ'লে আপোনালোকে লগে লগে এই ড্ৰাগন ফল খোৱাটো বন্ধ কৰি ওচৰৰ তৎক্ষণাত চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ ল'ব। আৰু বেলেগ কিবা ড্ৰাগন ফল খোৱাৰ পিছত অসুবিধা হ'ব পাৰে বুলি মই নাভাবোঁ, আৰু আজিলৈকে শুনাও নাই। গতিকে আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ সহজতে পাই থাকে। তেন্তে আজিলৈ ইমানেই। বাই বাই।